অনুপ্ৰেৰণা হৃদয়ৰ ভাষাবোৰচোন একেই সকলো, মাথো সমাজৰ মন মগজুৱে হেঁচুকি থোৱাৰ ভয়ত বুকুৰ হাড় কেইডালৰ ভিতৰতে সীমাবদ্ধ। ক্ৰমান্বয়ে সময়ে সময়ে মানুহে সলনি হৈ এয়া কম পৰিৱৰ্তন সমাজ, আধুনিক সমাজ। মুষ্টিমীয় মানুহ কেইজনমানৰ সমালোচনাত হৃদয়বোৰ সমাজতে নিস্তব্ধ। আমি হৃদয়বোৰহে মহান আৰু বিশাল। এই বিশাল আৰু মহানবোৰেই সাধাৰণ মানুহ, জনসাধাৰণ বুলি কয় আমাৰ সহানুভূতিতেই চৰকাৰ পাতো ভাঙো, আমি আমাৰ কাম কৰি আছো। এতিয়া আকৌ বুকুৰ কামিহাড় কেইডাল ভাঙি ওলাই আহিছো। হৃদয়বোৰ জাগিছে, জুবিনদাৰ তীৰ্থথলত হৃদয়বোৰ কান্দিছে। হৃদয় অনুষ্ঠানত যেন পৰিৱৰ্তনৰ জোৱাৰ। বুকুতে সাঁচি থোৱা সেন্দুৰ ৰঙা ৰং ধুৱাই দিব সকলোকে। আজীৱন শিৰত সেন্দুৰ হোৱাই মহিলা হীনমন্যতাত কিয় থাকিব? জাত পাতো বহুত হ'ল, কিয় লাগে ধৰ্ম, যদি তাত মানুহৰে নাই মূল্য? হৃদয়ৰ বাবে প্ৰেম, প্ৰেমৰ বাবেইতো সকলো। হৃদয় ভৰসাতেই পৃথিৱী ঘূৰে, হৃদয় ভৰসাতে পৃথিৱী নাচে। হৃদয়ৰ কোনো জাতি নাই, হৃদয়ৰ কোনো ধৰ্ম নাই। জুবিনদাৰ তীৰ্থস্থানত হ'ব পৰিৱৰ্তনৰ জোৱাৰ।